তো হেল্ল' বন্ধুসকল, ৱেলকাম টু বেক টু মাই ইউটিউব চেনেল। আজি আমি যাই আছোঁ মানে এঠাইত বন নদী, আৰু ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই দিয়ক কেনেকৈ যাই আছোঁ আৰু কি প্লেচ দেখুৱাই আছোঁ চব। তো গাইছ এইবিলাক বাকী যিয়ে নহয়, আকাশখন চাওক, আকাশখন কি মজা হৈ আছে গাইছ, চাওক না চাওক, একবাৰ চাওক আকাশখন। আৰু গাইছ প্লেচ চাওক না, কি ধুনীয়া প্লেচ, মানে গাইছ একদম মানে কল্পনা কৰিব নোৱাৰিব আপুনি, কি ধুনীয়া আকাশ। আৰু এইফালে চাই লওক কেনেকুৱা প্লেচ। আৰু এইটো আছে বাক্সা ডিষ্ট্ৰিক্টৰ বননদী বুলি ক'লে হ'ল, আপোনালোকে আহি যাব। আৰু এনেকুৱা গধূলি সময়ত বহুত মানুহ থাকে গাইছ। আৰু এই চাই লওক কি ধুনীয়া এটা নদী আছে, আৰু পৰিৱেশটো মানে খুব সুন্দৰ ঠাইত আহি পালোঁ মই। ইয়াক বন নদী বুলি কোৱা হয়। আৰু গাইছা কি ধুনীয়া প্লেচ, মানে কি সুন্দৰ পৰিৱেশ। আৰু ইফালে নদীত আহিছে পানী, চাই লওক কিমান স্পীড পানী যাই আছে। এইটো ভূটানৰ পৰা আহিছে, ইফালে আছে ভূটান, এইখন পাহাৰ, ইফালে আছে আপোনাৰ ভূটান, আৰু ইফালে আমাৰ নদী, বন নদী বুলি কয় এইটো। আৰু ইফালে আছে এখন ব্ৰিজ, আৰু চাওক ইয়াতে আপুনি বহিব পাৰে। আপোনালোকে ইয়াত কিমান ধুনীয়াকৈ কোনো টিকেট চিকেট নালাগে ইয়াত অহাৰ কাৰণে। এতিয়া পূৰা এতিয়া সন্ধিয়া সময়ত পূৰা মানুহ পূৰা ভৰ্তি হৈ যায় চাওক গাইছ, কেনেকৈ চাই লওক। আৰু এনেকৈ সন্ধিয়া সময়ত সকলো মানুহ আহি ইয়াত এনে এবাৰ আহে। চাই লওক কি ধুনীয়া পৰিৱেশ গাইছ, আৰু চাই লওক কি ধুনীয়া ধুনীয়া। আৰু গাইছ আৰু ইফালে চাই লওক পানীটো কেনেকৈ স্পীড যাই আছে, আৰু মই এইখিনিতে আছিলোঁ। আৰু ইফালে আছে ভূটান, আৰু বাকী একো নাই বাৰু চাবলগীয়া। তো ধুনীয়া প্লেচ একদম, কি ক'ম আৰু। চাই লওক না, বৰনদী বুলি কয় ইয়াক, বৰনদী, পূৰা বম ডাঙৰ নদী আমাৰ লগত। তোমাৰ ঘৰ ক'ত? আত্ৰিঘাটত। নাম কি তোমাৰ? কৰণ দাস। আৰু কৰ্ণৰ লগত আহিছোঁ ইয়াত, আৰু আহিছে বন্ধু, আৰু বহুত বন্ধু আছে বাৰু। আৰু কি ধুনীয়া প্লেচ, কি ক'ম আৰু গাইছ। তো গাইছ আজি ভিডিঅ' এইখিনি আছিল। ভিডিঅ' চাই যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। বাই বাই গাইছ, জয় আই অসম।